শান্তি সমদল ভাৰতীয় জনতা পাৰ্টি বিজেপিয়ে আয়োজন কৰা সভাত কাৰ্বি আংলঙৰ পৰা 100টা বাছ আহিছে বুলি কৈছে, লৈ আনিছে বুলি। এইটো সত্য। আমি কাৰ্বি আংলঙৰ পৰা 100টা বাছ লৈ আনিছে, কাৰণ আমাৰ ৰহা সমষ্টিত আৰু জাগিৰোড সমষ্টিত, এই দুটা সমষ্টিত আমাৰ কাৰ্বি আংলং, দৰামলা আৰু আমৰি কনষ্টিটুৱেঞ্চি দুটা MEC কনষ্টিটুৱেঞ্চি এটা অংগ, এটা পাৰ্ট, মানে বৰ্ডাৰ এৰিয়া। গতিকে সেই পিচ ৰিলিয়ৰ যিটো নেকি বিজেপি সভাত আমাৰ কাৰ্বি আংলং যে আপোনালোকে জানে 26টা MEC সমষ্টি আসন আছে, 26টা MEC সমষ্টিও বিজেপিৰ দখল আছে মোৰ নেতৃত্বত। 4খন বিধানসভা আছে, 4খন আমাৰ বিজেপি বিধায়ক আছে, আৰু সাংসদ আমাৰ আপোনালোকৰ আগত আছে। এতিয়া যোৱাবাৰ সাংসদ তেখেতে নৰ্থ ইষ্টৰ ভিতৰত হায়েষ্ট ভোট পাইছে। জিকা পাৰ্চেণ্টেজ হিচাপে নৰ্থ ইষ্টৰ ভিতৰত হায়েষ্ট ভোট পাইছে হৰেণ সিং বেদাৱাই। গতিকে বিজেপি সভা যেতিয়া আমাৰ কাৰ্বি আংলং আহা, কাৰণ জাগিৰোডৰ সমষ্টি আমাৰ কাৰ্বি আংলঙৰ মানুহে, বিশেষকৈ আমৰি আৰু দৰামলা সমষ্টিত মানুহে ইয়াত অহা যোৱা কৰে, আৰু আমাৰ বজাৰবিলাকত যিবিলাকৰ বজাৰ কৰিব আহে, জাগিৰোডলৈকে আহে, আমচৈলৈকে আহে, নীলিলৈকে আহে। কিন্তু আমাৰ বৰ্ডাৰ এৰিয়া। গতিকে যিটো নেকি কৈছে যে কাৰ্বি আংলং মানুহ ইয়াত লৈ আনিছে বোলে, আমাৰ বিজেপি যিটো নেকি আমাৰ তাৰো বিজেপি চৰকাৰ আছে, আমাৰ বিজেপি পাৰ্টি আছে তাতে। কাৰ্বি আংলঙৰ বৰ্তমানলৈকে যোৱাবাৰ লোকসভা ইলেকশ্যনৰ যিটো প্ৰমাণতে 80% আমাৰ ভাৰতীয় জনতা পাৰ্টি আছে তাতে। গতিকে আমাৰ বিজেপি মানুহবিলাকৰ দৰামলা আৰু আমৰি সমষ্টিৰ পৰা 100খন বাছ ইয়াত যোগদান কৰিছে। সেই যোগদানৰ কাৰণে মানুহে কিবা বেয়া পাইছে নেকি? কাৰণ কাৰ্বি আংলঙতো অসমৰ এটা অংগ। আমি বহুদিনৰ পৰা আমি যিটো নেকি আমি আন্দোলন কৰি আহিছোঁ কাৰ্বি আংলং, সেইটো কথা আমি কৈছোঁ যে আমি অসমত বিভাজন নকৰোঁ, অসমত বৰ অসম কৰিব বিচাৰিছোঁ। যিটো নেকি ভাৰতৰ সংবিধান আৰ্টিকল 244A ষ্টেট উইদিন এ ষ্টেট, সেইটো আমি বিচাৰি আহিছোঁ বহুদিনৰ পৰা। আমি অসমত মানে বৰ অসম কৰিব বিচাৰিছোঁ। গুৱাহাটী চিটিৰ নিচিনা আমি কাৰ্বি আংলং ডেভেলপমেণ্ট হ'ব বিচাৰিছোঁ। আমি কাৰ্বি আংলং শান্তি বজাই ৰাখিব বিচাৰিছোঁ, আৰু ইয়াত অসমৰ শান্তি হ'লে আমি কাৰ্বি আংলঙৰ শান্তি হ'ব। গতিকে যিজনে প্ৰেছ মিট দিছে কাৰ্বি আংলঙৰ পৰা 100টা বাছ লৈ আনিছে বুলি কৈছে, এইটো সত্য। কাৰণ আমি অসমৰ এটা অংগ, গতিকে অসমৰ লগত যিটো আছোঁ আমি যেতিয়া, আৰু বিজেপি দলৰ মিটিং আমি বিজেপি মানুহে লৈ আনিছোঁ। আমি কাৰ্বি মানুহে আনিছে তাতে, বেলেগ মানুহতো তাত অনা নাই, বেলেগ মানুহ কোনো নাই তাতে, কাৰ্বি মানুহে আনিছে। আৰু সেই